हेलो गाइज केनेকুৱা খবৰ সকলো নিশ্চয় ভালে আছে মই হিমাশ্ৰী আপোনাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত ভিডিও এটা লৈ আহিছো আৰু আজি ভিডিওটো হৈছে জলপাই আচাৰ অলপ বনাম বুলি ভাবিলো আৰু আপোনাককো দেখাম বুলি ভাবিলো ঠিক আছে তেনেহলে ভিডিওটো চাই যাব আৰু মই প্ৰথমৰখিনি ভিডিও কৰিবলৈ ৰৈ গল প্ৰথমতে মই জলপাইখিনিতে উহাই কিনে 2 ঘণ্টামান ৰ'দত দিছো ৰ'দত দিয়াৰ পিছত তাত চাৰিফালকে কাটিছো কাটি কিনে আকৌ 2 দিনৰ কাৰণে ৰ'দত শুকাবলৈ দিছো শুকোৱাৰ হোৱাৰ পিছত আপোনালোকে ভিডিওটো দেখা পাব মানে চাই যাব ভিডিওটো শেষলৈকে মই এইখিনি 2 দিন ৰ'দত দিলো ৰ'দত দি কিনে এতিয়া মই মছলাখিনি ইয়াতে ব্যৱহাৰ কৰিম এয়া লৈছো চফ কুটি এয়া লৈছো সৰিয়হ এয়া লৈছো পাঁচফোৰণ লাগিব আপোনাক আৰু এয়া লৈছো মিঠি গুটি আৰু এয়া জিৰা গোটা জিৰা আৰু এয়া লৈছো নিমখ আৰু লৈছো লগতে হালধি আৰু এতিয়া মই কেৰাহী এখন বহাই দিছো লো ফ্লেমত এইখিনি মই গৰম কৰিম এয়া ফাৰ্ষ্ট দিছো মিঠি গুটি আপোনালোকে জলপাই কিমান আছে তাৰ অনুমান অনুযায়ী দিব তাৰপিছত আমি দিম ইয়াৰ পিছত মেথি গুটি পিছত দিম আমি চব চামুচেৰে চামুচ বা আপোনালোকে যিমান মানে লাগে সিমানখিনি দিব মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ আৰু এখন হাতেৰে দি আছোঁ কাৰণে এনেকুৱা হৈছে আৰু দিব জিৰা তাৰপিছতে আকৌ দিম আমি সৰিয়হ এইখিনি সৰিয়হ আপোনালোকে মই আৰু এনেকৈ দিছোঁ জুখি থকা নাই আৰু আপোনালোকে এনেকৈ পৰিমাণ অনুসৰি দিব তাৰপিছত এইখিনি আমি অলপমান কালাৰ চেঞ্জ হোৱালে ফ্ৰাই কৰিম এইখিনি লাহে লাহে ফ্ৰাই কালাৰ চেঞ্জ হৈছে আৰু এইখিনি আমি এটা মানে হেৰিত এখন দিছোঁ নুমাই ল'ম ফ্ৰাই হৈছে এইখিনি আমি ডিছ এখনত নমাই লৈছোঁ আৰু এইখিনি আমি ঠাণ্ডা হ'বলৈ ৰাখি দিম এতিয়া আকৌ আমি গেছত সেই কেৰাহীতে তেল গৰম কৰি পেলাই ৰাখি দিছোঁ আপোনালোকে জলপাই অনুযায়ী আপোনালোকে তেল গৰম কৰিব আৰু এইখিনি ঠাণ্ডা হৈ গৈছে আমি এইখিনি মিক্সিত পিচি ল'ম আৰু আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো শেষলৈকে এয়া আমি শুকান চৰিয়া এটাত জলপাইখিনি লৈ লৈছোঁ আৰু এইখিনি গুড়ি কৰি ল'লোঁ মছলাখিনি এতিয়া আমি জলপাইখিনিত দিম গুড়ি কৰি লোৱা মছলাখিনি আৰু ইয়াৰ পিছত আমি দিম কি দিম চাই যাব এয়া দিছোঁ নিমখ আপোনালোকে পৰিমাণ অনুসৰি দিব মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ আৰু এখন হাতেৰে দি আছোঁ কাৰণে অলপ লৰিছে আৰু ইয়াৰ পিছত আমি দিম হালধি এইখিনি হালধিখিনি দি লৈছোঁ তাৰপিছত আমি এয়া শুকান জলকীয়া মোৰ এইখিনি আগতে আনি থোৱা আছে সেইকাৰণে অকণমান কালাৰটো অলপ বেলেগ বেলেগ হৈছে হ'লেও এই দিছোঁ আপোনালোকে যদি আপোনালোকৰ লগত পকা জলকীয়া আছে দিব আৰু অকণমান পাঁচফোৰণ মানে বেছি নহয় ইমান কমো নহয় পাঁচফোৰণ দিছোঁ এতিয়া আমি আচাৰখিনি বেয়া নহ'বৰ কাৰণে ভিনেগাৰ অলপ লৈ লৈছোঁ ভিনেগাৰখিনি দি দিম আৰু যাতে বহুত দিনলৈকে মানে আচাৰটো খাব পাৰোঁ আৰু এইখিনি আমি মিহলি কৰি দিম মিহলি মানে আমি গৰম তেল কৰি থৈছিলোঁ গৰম তেল অলপ অলপ দি ল'ম আগতে গৰম তেল দি দেখিছেই নহয় আপোনালোকে অলপ অলপকৈ দি কিনে মিহলি কৰি দিম
এইখিনি আমি গোটেইখিনি তেল দি কিনে এনেকৈ মিহলাই ল'লোঁ এয়া মোৰ প্ৰায় হৈয়ে গৈছে আৰু এইখিনি আমি 3 দিন ৰ'দত দিম এনেদৰে চৰিয়াতে দিম দি কিনে আমি আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰতে আপোনালোকে এনেদৰে আচাৰ বনাবলৈ আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেনেহ'লে আজিলৈ বাই বাই গাইজ